আমাৰ এইখনে হৈছে 25নং সমাৰকী বাহিনীৰ শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আমাৰ এই মেইন গেটখন আৰু আগলৈ যাম আপোনালোকক দেখুৱাম তাত মণ্ডপটো আছে আৰু আমন্ত্ৰিত শিল্পী জনপ্ৰিয় শিল্পী নীলাকাশৰ ষ্টেজটো দেখাবলৈ চেষ্টা কৰিম কাইলৈ ইয়াতে প্ৰগ্ৰামটো হ'ব 3 তাৰিখ অক্টোবৰ বলক এতিয়া ভিতৰলৈ যাওঁ এইটো আমাৰ দুৰ্গা পূজাৰ মূৰ্তিটো এইটো দুৰ্গা পূজা 25 বেটেলিয়ন লেখি নাজিৰা কাম চলি আছে ইফালে দৰ্শক বহি আছে আমাৰ এইখনেই হৈছে বিশেষ আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াৰ নীলাকাশৰ প্ৰগ্ৰাম জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ আহিব আৰু এইখন ষ্টেজতে আমাৰ প্ৰগ্ৰামটো কৰিব তো আপোনালোকে আহিবলৈ নাপাহৰিব 25 বেটেলিয়ন নিগিৰিপুখুৰী নাজিৰা এইফালে দৰ্শক বহিব দৰ্শকৰ কাৰণে কামটো চলি আছে সম্পূৰ্ণ হোৱা নাইকে আৰু এইফালে এইটো VIP ৰিচিপশ্যন আৰু ইয়াতে মানে VIP ৰুম মানে মানুহখিনি ইয়াতে খোৱা বোৱা কৰিব আৰু এইটো লাইটটো টেষ্টিঙৰ কাৰণে ঠিক ঠাক কৰি আছে ৰাতিলৈ ধুনীয়াকৈ পোহৰ দিব টেষ্ট কৰি আছে আৰু এইফালে দেখাম আপোনালোকক আমাৰ পূজা মণ্ডপটো এইফালে পূজা মণ্ডপটো আছে এইখনে আছে পূজা মণ্ডপ আমাৰ শ্ৰী শ্ৰী দুৰ্গা মাতাৰ পূজা মণ্ডপ এতিয়া এইখিনিতে আছে আমাৰ ছাৰহঁত বহি আছে এইখনে আছে আমাৰ দুৰ্গা মাতাৰ মণ্ডপটো গতিকে আহক কাইলৈ সাংস্কৃতিক প্ৰগ্ৰাম নীলাকাশৰ বিশেষ আকৰ্ষণীয় প্ৰগ্ৰাম চাবলৈ নাপাহৰিব আহক সকলোৱে আৰু এইফালেতো দৰ্শক বহিব ষ্টেজ কাইলৈ ফাংচনটো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ থেংক ইউ